গাইজ, কি খবৰ আপোনালোকে ভাল পাম য'ত মই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। বোলে খুৰীহঁতে শালৰ কাম কৰি আছে, যিহেতু মায়ে কলিজাৰ লগত টাইম নাপায়, সেইবাবে খুৰীহঁতকে অলপমান সহায় কৰিব মাতিছে। আৰু মই আজি যাবলৈ ওলাইছোঁ ঘৰলৈ। তো দেৱালীও আহি আছে, সেইবাবে যাব মন নাই, তথাপিও দেৱালীৰ বাবে এয়া মোৰ ঘৰৰ চাৰিওফাল অলপ দেখুৱাই দিলোঁ আপোনালোকৰ ওচৰত। সকলোবোৰ সেউজীয়া সেউজীয়া পৰিৱেশ ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগিছে আমাৰ পৰিৱেশটো জনাবচোন। আৰু এইখিনি হৈছে মোৰ ফেভাৰিট জেগা। আপোনালোক আগৰ ভিডিঅ'টো জনাইছিলোঁ, তাত মন্দিৰ এটাও আছিল। আৰু এয়া আহি কাপোৰ চাপোৰ সলাই মাহঁতক চাহ পানী দিলোঁ। আৰু চাহ পানী দি আমি যাবলৈ ওলাইছোঁ ঠাকুৰ চাব। গৈ ঠাকুৰ আৰতি লৈ ৰাতিপুৱা অস্থায়ী টিকেট কাউণ্টাৰত আমাৰ ৰাজলক্ষ্মী থিয়েটাৰৰ গাতে গাত লাগি থকা অস্থায়ী টিকেট কাউণ্টাৰত আৰু বনি আছে, সেইবাবে ৰুটি আৰু ঘুগুনি খাব মন গ'ল। আমি ৰুটি আৰু ঘুগুনি মৰাত লাগি গ'লোঁ। এইফালে এয়া ৰুটি আৰু ঘুগুনি মৰাত লাগি গ'লোঁ। হ'লে আৰু বাকী অলপ আছে আৰু মাছ বনাব।